দুখ লগা ঘটনা। আমি একচুৱেলি গোটেই তেওঁৰ যোনখিনি ট্ৰিটমেণ্ট চলি আছে তাৰো ফ'ল' আপ লৈ আছিলোঁ। তেওঁ সুস্থ বহুতখিনি হৈছিলে বা ৰিলিজ দিব বুলিয়ে আমাক কৈ আছিলে, কিন্তু হঠাৎ তেওঁ যোৱা 3 দিনৰ পৰা গাটো বেছি বেয়া হোৱা বুলি আমাক জনাইছে হস্পিটেলৰ পৰা, আৰু আজি ৰাতিপুৱা তেওঁ মৃত ঘোষণা কৰে। এইটো সঁচাকৈয়ে দুখ লগা ঘটনা এটা, যে এনেকুৱা এটা ঘটনা যে গোটেই অঞ্চলটো বা গোটেই আমাৰ সমাজ ব্যৱস্থাৰ কাৰণে বেয়া। এতিয়া যিয়ে নহওক, ইয়াতে আমাৰ হিন্দু সুৰক্ষা মঞ্চৰ তেওঁলোকো আহিছিলে, তেওঁলোকৰ লগতো আমি কথা পাতিছোঁ, বা তেওঁলোকেও আমাৰ আৰক্ষীক বা ঘৰৰ পৰিয়ালক এইখিনি তেওঁলোকে প্ৰতিশ্ৰুতি দিছে যে তেওঁলোকে কোনো ইয়াতে অপ্ৰীতিকৰ বা তেনেকুৱা পৰিস্থিতি নকৰে, বা তেওঁলোকে আমাক সহযোগ কৰিব। তাৰ কাৰণে তেওঁলোককো ধন্যবাদ জনাইছোঁ, আৰু গোটেই কুমাৰীকাটা অঞ্চলবাসী ৰাইজকো মই ধন্যবাদ জনাইছোঁ যে তেওঁলোকে ইমান এটা ডাঙৰ ঘটনাত কিন্তু তেওঁলোকে মনেদি সকলোৱে যাতে ভালকৈ সৎকাৰটো হৈ যায় নিয়ম মতে সেইটো বিচাৰিছে, তাৰ বাবেও মই ধন্যবাদ জনাইছোঁ। আৰু আপোনালোক সংবাদকৰ্মী সকলোকো ধন্যবাদ জনাইছোঁ যে ইমান এটা পৰিৱেশটো বেয়া নকৰাকৈ ভালকৈ ৰাখিছে, তাৰ বাবে ধন্যবাদ। ঘটনাটো ছাৰ, যিহেতু 3গৰাকী ইতিমধ্যে প্ৰাণ গ'ল, আৰু যিগৰাকী মূল অভিযুক্ত ৰজালী ইতিমধ্যে মৃত্যু হ'ল এনকাউণ্টাৰত আপোনালোকৰ পৰা পলাব চেষ্টা কৰোঁতে, আৰু কোনোবা জড়িত আছে নেকি? কাৰণ এই বিষয়টো যথেষ্ট চৰ্চা চলি আছে। নিশ্চয়কৈ আমি একচুৱেলি যোনগৰাকী ভিক্টিম জীয়াই আছিলে মৃদু মুদ্ৰাত, তেওঁৰ আমি ষ্টেটমেণ্ট লৈছিলোঁ, কিন্তু তেওঁ আমাক অকল এজনেই থকা বুলি কৈছে, কিন্তু হ'লেও যদি আন্ধাৰত কোনোবা আছিলে কিবা আছে, এইখিনি আমি ইনভেষ্টিগেশ্যন কৰি আছোঁ। যদিয়ে কিবা ক্লু পাওঁ আপোনালোকক নিশ্চয়কৈ জনাম। ঘটনাৰ দিনাখন যিটো ভিডিঅ' ওলাইছিল, যিগৰাকী মৃদু মুদ্ৰাই বাইট দিছিল, মানে ভিডিঅ' এটা কৰিছিল যে অকল ৰজে জড়িত আছে, বাকীখিনি পিছত কম বুলি কৈছিল, সেই ভিডিঅ'টোৰ ওপৰত ভিত্তি কৰি তদন্ত চলিছে নে? পিছত আকৌ ষ্টেটমেণ্ট লোৱা হৈছে GMC। মৃদু মুদ্ৰাই হওক বা মাধুৰ্যৰ পৰিয়ালে কৈ আছে যে 4টা মানে এই হত্যাকাণ্ডত নিশ্চয়কৈ কৈ আছে, কিন্তু আমি সঠিকভাৱে কোনো ক'ব পৰা নাই বা কোন আছে, বা আমিও এইখিনি সময়ত ইয়াৰে টাৱাৰ ডাম্প এইবিলাকো লৈছোঁ, তাতো কিন্তু তেনেকৈ ওলোৱা নাই। এতিয়া আমি টেকনিকেলিও চাই আছোঁ, আৰু আমি চাই থাকিম, কিবা ক্লু পালেই আপোনালোকক জনাম। থেংক ইউ।